हेलो मजा मजा আহি গল কেনেকুৱা জাৰ্নি এইটো ৰাস্তা মজা আৰু জাৰ্নি এইটো ৰাস্তা ধুনীয়া খুলিলেচোন গমেই নাপাওঁ প্লেন পৰা ৰাস্তা দেখিলা নাই দেখিলো তো পাছতে গম পালো মই আহোঁতে গম পোৱা নাই নহয় ৰাস্তাটো চাওঁতেহে গম পাইছো যে এইফালে দিয়েতো প্লেন আহিছিলে ভিডিঅ'টো দেখিছিলো যে বিয়া আছে আছো ব'লা বিয়া আছে দিয়ক নমস্কাৰ সকলোকে বৰ্তমান আছোঁ শিৱসাগৰত তো যোৱাকালি অসমৰ এগৰাকী মানে খুব উদীয়মান দুগৰাকী যুৱতী অসম ভ্ৰমণ কৰি আছে বাইক লৈ এইখন বাইক তাই বাইকখনকে মই উঠি আছোঁ এতিয়া তো কালি আহি পালেহি শিৱসাগৰ আমি শিৱসাগৰত তেখেতক আদৰিলোঁ ধুনীয়াকৈ কালি আমাৰ ইয়াতে শিৱসাগৰতে থাকিলে তো আজি বৰ্তমান ক'লে যে শিৱসাগৰখন ফুৰাব লাগে ঠিক আছে শিৱসাগৰখন আজি ফুৰিব আহিছোঁ ৰশ্মি চুতীয়াক তো চাই থাকক আপোনালোকে তাইকনো মই ক'ত ক'ত নিওঁ কেনেকৈ ফুৰাওঁ কেনেকুৱা পালে তাইৰ মনৰ কথা জানিবলৈ ট্ৰাই কৰিম তো আহাচোন দেখাই দিওঁ এইজনী আমাৰ ছোৱালীজনী হাই কেনেকুৱা হৈছে শিৱসাগৰ কেনেকুৱা বহুত ধুনীয়া ভাল লাগিছে আহি এতিয়া যাম আমি শিৱদৌল পালোহি ঠিক আছে ব'লা এয়া আমি আহি পালোঁ শিৱদৌলৰ সন্মুখত ৰশ্মিয়ে এতিয়া তাইৰ সেই ইউটিউবৰ পৰা পোৱা ইনষ্টাগ্ৰামৰ পৰা পোৱা পইচাৰে দুখীয়াসকলক অকণমান সহায় হাত আগবঢ়াইছে সকলোৰে আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিছে আপোনালোকেও আশীৰ্বাদ কৰিব তাই যাতে এনেদৰেই সদায় এনাৰ্জেটিক হৈ থাকে আৰু এনেকৈ সুখী হৈ থাকে তাই আৰু তাইৰ জাৰ্ণিটো খুব ধুনীয়াকৈ হৈ যাওক সুকলম পাৰ হৈ যাওক আমিও তাৰে কামনা কৰিছোঁ এয়া কৰিলোঁ এয়া ৰশ্মি চুতীয়াৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ তাইক লগ কৰিবলৈ আহিছে বৰ্তমান শিৱদৌলৰ বাকৰিত ৰশ্মি চুতীয়াক আমি অলপ এই মন্দিৰৰ দৰ্শন কৰালোঁ জানিবলৈ চেষ্টা কৰিম তাইৰ মনৰ কথা কেনেকুৱা ভাল লাগিছেনে সোমাব নাই পোৱা মানে আকৌ আহিম ভাল লাগিছে থেংক ইউ তো চেলিব্ৰিটি মানুহৰ লগত আহিছোঁ মই বাইকত উঠি ৰৈ আছোঁ তাইৰ কাৰণে আৰু তাই মানে কি হ'ল সেই ফ্ৰেণ্ডখিনিয়ে পাই পূৰা ফটো মৰাই আছে এইজনী এইবোৰ ফ্ৰেণ্ডখিনি সোধা তো শিৱদৌলৰ দৰ্শন কৰাই এতিয়া আমি আহি পালোঁ ৰংঘৰ ৰশ্মি চুতীয়াক লৈ আহিছোঁ এতিয়া ৰংঘৰ বাকৰিলৈ তো তাই খুব এক্সাইটেড মানে প্ৰথমবাৰ দেখিছে বুলি দেখিছোঁ অকল ভিডিঅ' আৰু ফটোত দেখি থাকোঁ অনলাইন মানে ইউটিউববোৰ দেখি থাকোঁ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ৰিয়েলিটিত আৰু দেখাম মোৰ মানুহবোৰক ৰংঘৰ ফুৰা হৈ গ'ল এই ৰংঘৰ ভিতৰত সোমাওঁতে ৰংঘৰত থাকোঁ নিচিনা লাগিছিলে বহুত ঠাণ্ডা ভিতৰত এইটো এটা বৰ ভাল লগা কথা দেই মানে বাহিৰত ইমান গৰম ৰংঘৰৰ ভিতৰত যিটো বাকৰি তাত সোমাই দিয়াৰ লগে লগে আপোনাৰ মানে একদম ঠাণ্ডা এটা পৰিৱেশ মোৰ কাৰণেতো আচৰিত মানে সেইটো এটা কিমান ধুনীয়া মানে হেৰি ইঞ্জিনিয়াৰিং আগৰ দিনত সেইটোৱেতো ভাবি চাওক আজিকালিতো এ চি নহ'লে নহয় এ চি হ'লেহে ঠাণ্ডা হ'ব নহ'লে ঠাণ্ডা নাহে তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিম ইয়াৰ পৰা ওলাই তলাতল ঘৰ যাম আৰু তাৰ আগত এটা এজন মানুহক লগ কৰিব আছে কাক লগ পাওঁ দেখাই আছোঁ আপোনালোকক ষ্টেডিয়াম অ'কে তো ইয়াত আহি আমি পাই গ'লোঁ বিকাশ চেত্ৰী আমি লগ পাইছোঁতো আগত মই অলপ ফুৰাওঁ বুলি আহিলোঁ মই অলপ আগবঢ়াই দিওঁ কি হয় কিবা কামত যোৱা নেকি মৰাণ ইয়াতে পালোঁ গণেশ বাবা এওঁলোকে খাবলৈ বিস্কুট কিনি দিছে এইয়া
আমি আহি তলাতল ঘৰত পাইছোঁহি আৰু তলাতল ঘৰত পাইছোঁ তাইৰ কাৰণে ৰশ্মি চুতীয়াৰ কাৰণে দুজনমান ফ্ৰেণ্ড ফলোৱাৰ ৰৈ আছে এই ভণ্টিজনী তোমাৰ কাৰণে ৰৈ আছিলে অঁ এইয়া তাইৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ পালোহি আমি তলাতল ঘৰ ৰশ্মিক আমি তলাতল ঘৰ ফুৰাই আছোঁ এতিয়া আৰু এওঁলোক শিৱসাগৰৰে ল'ৰা তাইৰ চিনাকি বন্ধুবৰ্গ আহিছে তাইক শিৱসাগৰখন দেখাবৰ কাৰণে কোৱা কি দেখাইছা ৰশ্মি চুতীয়াক এই আমাৰ তলাতল ঘৰ তলাতল ঘৰ ফুৰিলে ৰশ্মি তাইক এতিয়া সুধিম তলাতল ঘৰ কেনেকুৱা লাগিলে কেনেকুৱা লাগিছে বহুত ভাল লাগিলে মানে কি ক'ম আপোনাৰ একেটা কথাই ক'লো ঠাণ্ডাৰ ভিতৰত অঁ তাতে থাকি যাওঁ নেকি আজি থাকি যোৱা শিৱসাগৰখন আৰু চাই যোৱা গৰম দিন আহি গ'ল অঁ বহুত ভাল লাগিছে থেংক ইউ আহি আজি যোৰহাট পালোহি তাইক মই এতিয়া ৰশ্মি চুতীয়াক যোৰহাটলৈকে আগবঢ়াই দিলোঁ ইয়াৰ পাছত মই গুচি যাম ঘৰলৈ এই শিৱসাগৰ ইয়াৰ পৰা বাছত উঠি আৰু তাই গুচি যাব গুৱাহাটী এতিয়া বাছৰ কাৰণে ৰৈ আছোঁ এতিয়া ইয়াতে বহুত থেংক ইউ মোক ঘূৰোৱাৰ কাৰণে বহুত ভাল লাগিলে মোৰ শিৱসাগৰ ঘূৰি আকৌ আহিম দেই অ'কে বাই বাই হেপী জাৰ্ণি ছেফ জাৰ্ণি থেংক ইউ মোক ঘূৰোৱাৰ কাৰণে মষ্ট ৱেলকাম দিয়া বাই বাই